খেতিছে মানে খেতিছে এই বছৰ থাকিব ৰজা হয় এতিয়া সময়টো ৰজা প্ৰজা হৈ যায় এতিয়া আমি থলুৱা হয় হয়নে নহয় আমি কোনো মানে বাংলাদেশৰ পৰা আমাৰ ভোটাৰ ইয়াতে আছে ভোটাৰ আমি দিছপুৰ সমষ্টিত ভোট দিম বা অন্য সমষ্টিত মোৰ ভোট আছে মামা বুলি ক'লে তেখেতে কি সেই হ'ল নেকি ৰজা হ'ল নেকি ঠগালে নেকি আমাক মামাই আমাক একো জাননী দিয়া নাই কালি আমাৰ ৰঙা ডাক মাৰিছে মাৰি কৈছে যে কালি আপোনালোকে ঘৰ খালী কৰিব লাগিব 6টা বজাত কৈছে যে আৰু প্ৰশাসনে একো কোৱা নাই কৈছে আপোনালোকে 6টা বজাত খালী কৰিব লাগিব কিন্তু আমি আজি 15 বছৰ থাকিলোঁ আমাৰ হোল্ডিং নাম্বাৰ আছে মাটিৰ খাজনা পত্ৰ আছে আমি মাটিৰ কাৰণে হেৰি কৰিছোঁ আমাৰ মোৰ মাটিখিনি যিখিনি মাটি আছে সেইখিনি মাটিত মোৰ এতিয়া মানে 1580 টকা গৈছে মানে কি কৰি পপুলাৰ ফৰ্ম ফিল আপ কৰিব দিছিলে সেইখিনি কৰিলোঁ কৰাৰ কাৰণে মোৰ 1580 টকা গৈছে মই মাটিখিনি যদি চৰকাৰী মাটি হয় তেনেহ'লে তেখেতে পইচাটো কেনেকৈ ল'লে বা কেনেকৈ দেখালে আপোনালোকৰ কম্পিউটাৰত কেনেকৈ দেখালে নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগটোৱা হৈছে এই মুহূৰ্তত দৰ্শকসকলক দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ উচ্ছেদিত লোকসকলৰ বাবে সুখবৰ উচ্ছেদিত লোকক চৰকাৰে প্ৰদান কৰিব ভূমি আৰু লগতে আৰ্থিক সাহায্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বেদখলমুক্ত কৰা হ'ব শিলসাকু বিল দীপৰ বিল জিঞ্জাৰ হোটেল অমিয় কুমাৰ দাস ইনষ্টিটিউটত চলিব পাৰে বুলডোজাৰ আৰু নিৰ্মাণৰ অনুমতি বাতিলৰ বাবে চেষ্টা চলাব চৰকাৰে এই মুহূৰ্তত দৰ্শকসকলৰ বাবে দিবলৈ লৈছোঁ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীসকললৈ জৰুৰী খবৰ 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু কেনেকুৱা হ'ব এইবাৰৰ মেট্ৰিকৰ উত্তৰ বহী 2023 বৰ্ষৰ মেট্ৰিকত বৃহৎ পৰিৱৰ্তন কৰা হ'ব আৰু সলনি হ'ব কেইবাটাও নিয়ম ইংৰাজী সাধাৰণ গণিত সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত নিয়মৰ বৃহৎ সাল সলনি কৰা হ'ব এই 4 বিষয়ৰ প্ৰশ্ন কাকতত 50% অবজেক্টিভ আৰু 50% ডেসক্ৰিপটিভমূলক প্ৰশ্ন থাকিব আৰু উত্তৰ বহীৰ ক্ষেত্ৰতো থাকিব নতুন নিয়ম জমা দিয়াৰ পূৰ্বে বহি বন্দাৰ ক্ষেত্ৰতো থাকিব নতুন নিয়ম আৰু অবজেক্টিভমূলক প্ৰশ্ন উত্তৰ দিয়াৰ বাবে থাকিব 8 পৃষ্ঠাৰ সুকীয়া বহি আৰু 16 পৃষ্ঠাৰ বহি কৰিব লাগিব ডেসক্ৰিপটিভমূলক প্ৰশ্নৰ উত্তৰ 8:35 পৰীক্ষাৰ্থীক দিয়া হ'ব অবজেক্টিভমূলক বহি আৰু 9:45 পৰীক্ষাৰ্থীক দিয়া হ'ব ডেসক্ৰিপটিভমূলক বহি আৰু সকলো পৰীক্ষাৰ্থীক প্ৰতিটো তথ্য শুদ্ধকৈ লিখিবলৈ আহ্বান জনাইছে সেৱাই মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ এই জৰুৰী খবৰ দৰ্শকসকলক জনাই মুহূৰ্তত দৰ্শকসকলক দিবলৈ লৈছোঁ আৰু এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে এটা ডাঙৰ খবৰ সাৱধান গ্ৰীষ্ম প্ৰবাহে দহিব দেশ উৎকট ক্ৰমে দহিব দেশ বিগত 122 বছৰৰ অভিলেখ ভংগ কৰিছে গৰমে আৰু সৰ্বকালৰ আটাইতকৈ গৰম ফেব্ৰুৱাৰী মাহ পাৰ হ'ল দেশত আগন্তুক সময়ছোৱাত অধিক বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ভুগিব লাগিব দেশবাসীয়ে প্ৰচণ্ড গৰমৰ লগতে দেশত হ'ব ধাৰাসাৰ বৰষুণ বানপানীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গৰমৰ চৰম অৱস্থাৰ বাবে কৃষি খণ্ডত দেখা দিব দুৰ্যোগে আৰু কয়লাৰ অভাৱ আৰু বিদ্যুতৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা জনস্বাস্থ্যৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি সাগৰীয় অঞ্চলত দেখা যাব ঘূৰ্ণী বতাহ আৰু ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে দেশ ৰাজস্থান গুজৰাট পঞ্জাবৰ জনতাই যুঁজিব লগা হৈছে হিট ৱেভৰ জৰিয়তে আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰৰ গ্ৰীষ্মকালত সৰ্বাধিক তাপমাত্ৰাৰ আশংকা দৰ্শকসকলক দিবলৈ লৈছোঁ দিনটোৰ আন এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা সলনি হ'ব দেশৰ কেইবাটাও নিয়ম পাকঘৰৰ পৰা মোবাইল ব্যৱহাৰ কৰাক লৈ কেইবাটাও নিয়ম সলনি হ'ব আজিৰ পৰা অৰ্থাৎ 1 মাৰ্চৰ পৰা আৰু যিয়ে প্ৰভাৱিত কৰিব পাৰে আপোনাৰ দৈনন্দিন জীৱন ধনৰ লেনদেনৰ ক্ষেত্ৰতো সলনি হ'ব কেইবাটাও নিয়ম 1 মাৰ্চৰ পৰা মোবাইল ব্যৱহাৰ কৰোঁতে বা পোষ্ট দিয়াৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব আপুনি মাৰ্চৰ পৰা ছ'চিয়েল মিডিয়া সম্পৰ্কীয় বহু নিয়ম সলনি হোৱাৰ সম্ভাৱনা আছে
ইনষ্টাগ্ৰাম ফেচবুক আৰু টুইটাৰ ব্যৱহাৰক লৈ কঠোৰ নিয়ম আৰোপ কৰা হ'ব ধাৰ্মিক অনুভূতিক আঘাত দিয়া পোষ্ট দিলে ভৰিবলগীয়া হ'ব পাৰে জৰিমনা আৰু 1 মাৰ্চৰ পৰা ঋণৰ বাবদ অধিক ধন ভৰিবলগীয়া হ'ব পাৰে গ্ৰাহকে প্ৰতি মাহৰ প্ৰথম দিনটোত সলনি হ'ব LPG CNG PNG গেছৰ দাম আৰু 1 মাৰ্চৰ পৰা কেইবাখনো ৰেলৰ চলাচলৰ সময়ো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু 5000 মালবাহী ৰেলৰ চলাচলৰ সময় পৰিৱৰ্তন হ'ব পাৰে 1 মাৰ্চত কোনো প্ৰান্তত 12 দিনলৈকে বন্ধ থাকিব পাৰে বেংক এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ পৰা সলনি হ'ব দেশত কেইবাটাও নিয়ম